Guys, so our prothom video to go. Let me second vlog amar banabo olaisu eta most searched recipe ekdom sobe bhal poa recipe hetu hoise butter chicken. So ahok ekdom easy hoy bostu tu ami ei vlog tur jorete apnalok shikai dimu ekdom easy recipe apnaloke ghor nichchoy try koribo bolok etia video ami vlog tu arambho koru. प्रथमे चिकेन तो मेरिनेट करूँ चिकेन तो मेरिनेट কৰিবলৈ प्रथमे चिकेनत কি চিকেন তো মেৰিনেট কৰা চিকেন আছে ইয়াত আমি দিম নিমখ আপোনাৰ সোৱাদ অনুসৰি দিব নিমখ তাৰ পিছত দিম হালধি তাৰপিছত দিয়া হ'ব আদা নহৰু পেষ্ট অলপ নেমুৰ ৰস সো প্ৰথমে দিম অলপ জলকীয়া গুড়ি জিৰা গুড়ি অকমান ধনিয়া গুড়ি অলপ নিজৰ ইচ্ছামতে আপোনাৰ চিকেন মছলা অলপ দিব তাৰপিছত আপোনালোকৰ জালুকৰ গুড়ি অলপ দিব ইয়াৰ পৰা আৰু ৰঙৰ কাৰণে আপোনালোকে অলপ কাশ্মীৰী লাল মিৰ্চ দিব পাৰে ঠিক আছে সো আমি এইখিনি দিয়া হৈ গৈছে অকমান দিব लास्ट বস্তু ইয়াত দিব আছে অকণমান তেল দি দিয়া এতিয়া আমি মজাছে খানি লম বস্তুটো ধুনীয়াকৈ খানি লওক সো সুন্দৰকৈ মেৰিনেট হৈ গৈছে সো এইখিনি আপোনালোকে আধা ঘণ্টাৰ কাৰণে পাৰিলে মেৰিনেট কৰি থৈ দিয়ক সেই কাৰণে কি কি লাগিব চাই লওঁ আহক প্ৰথমে লাগিব আমাক বিলাহী 5 গ্ৰামৰ কাৰণে বিলাহী 3টা লৈছোঁ তাৰপিছত আছে পিঁয়াজ সৰু সৰু 4টা তাৰপিছত তেজপাত আছে এটা ইয়া মই লৈছোঁ শুকান জলকীয়া আপোনালোক আৰু কেঁচা জলকীয়া লৈছোঁ আপোনালোকে নিজৰ ইচ্ছামতে জ্বলা যিমান খাই ল'ব পাৰে আদা নহৰু অকণমান লৈছোঁ আৰু মেইন ইনগ্ৰিডিয়েণ্ট হ'ল আমাৰ কাজুটো লাগে বাটাৰ চিকেনত মেইনলি কিচমিচটো অপশ্যনেল হয় আপুনি যদি ভাল পাই ল'ব পাৰে আৰু গ্ৰেভি বনাবৰ কাৰণে অকণমান বাটাৰ লাগিব সো এইটো লৈছোঁ এইখিনি হ'ল গ্ৰেভি আইটেম আহক এতিয়া আমি গ্ৰেভি বনোৱা ষ্টাৰ্ট কৰোঁ আপোনালোকে পিঁয়াজ কেনেকৈ দিব পিঁয়াজটো বেছি কাটা দৰকাৰ নাই গ্ৰেভিৰ কাৰণে পিঁয়াজটো আমি 4 ফাল কৰিম বিকজ এইটো আমি পিচিবই লাগিব পিছত সো মাজতে এনেকৈ কৰক এনেকৈ এটা ফাল তাৰপিছত মাজত আৰু এটা বাছ সো এই 4টা ফাল হৈ গ'ল সো এইকেইটা ফাল আপুনি থৈ দিয়ক নেক্সট আকৌ বাছ এতিয়া বিলাহীটো ডাঙৰ ডাঙৰকৈ কাটি লওক ইমান হেৰি নাই এইটো বিলাহী আছে তাৰ ইয়াৰো আগৰ নিচিনা পিঁয়াজৰ নিচিনা এনেকৈ কৰক মাজতে এটা কাটক বাছ হৈ গ'ল আমাৰ এতিয়া আমি বাটাৰ দিম ফাৰ্ষ্ট বাটাৰ চিকেন যিহেতু আৰু লগতে অলপ তেলো দিম এতিয়া আমি গ্ৰেভিটো বনাম ঠিক আছে এতিয়া দুইটা অকণ ভালদৰে মিক্স কৰি ল'ম বাৰু এতিয়া আমি তেজপাত 2টা দিছোঁ অকণমান হ'ব দিছোঁ এতিয়া আমি পিঁয়াজখিনি দিম এইটো বহুতে আপোনালোকৰ নিজৰ ইচ্ছামতে আছে যে পিঁয়াজখিনি দিয়াৰ লগে লগে মই অকণমান চেনি দিওঁ অকণমান একদম নিজৰ জোখৰ অনুযায়ী যাতে অকণমান মিঠা জ্বলা চব আহে চ' আপোনালোকৰ নিজৰ ইচ্ছাৰ ভিত্তিত চ' এইখিনি মই চেনি দিলোঁ নিজৰ জোখত চ' লৰাই দিম দিয়া চেনি দিলে ৰংটোও ভাল আহে এতিয়া অলপ লৰাম আমি এতিয়া আমি দিম ইয়াত আদা নহৰু থকাখিনি বাকী আদা নহৰু দিয়াৰ লগে লগে আমি শুকান জলকীয়াকেইটাও দি দিম অকণমান লৰাওঁ বাৰু এতিয়া আমি দিম কেঁচা জলকীয়াকেইটা আমাৰ তো পিঁয়াজৰ ৰংখিনি অকণমান চেঞ্জ হৈছে লাহেকৈ আৰু অকণমান ভাজি নিয়াম তাৰপিছত আমি ইয়াত বিলাহী দিম এতিয়া আমি কাজু দিম কাজু কিচমিচ যিখিনি আমি তিয়াই থৈছিলোঁ সেইখিনি আমি দি দিম কাজু কিচমিচখিনি দিয়াৰ লগে হ'ল এতিয়া আমি বিলাহী দিম আৰু বিলাহী দিয়াৰ লগে লগে আমি নিমখো দিম ইয়াত সোৱাদ অনুযায়ী দি দিব আপোনালোকে ঠিক আছে এতিয়া আমি লৰাম বিলাহীখিনি ভালদৰে লৰাম আমি এতিয়া আমি অলপ ঢাকন মাৰি সিজিব দিম বিলাহীখিনি তো ঢাকনখিনি উঠাই অকণমান পানী এড কৰিম আমি ইয়াত
বিলাহী সিজিবৰ কাৰণে আকৌ লৰাম ঠিক আছে এতিয়া আমি বিলাহী আকৌ ঢাকন দি দিম সিজিবৰ কাৰণে ঠিক আছে এয়া আমাৰ হৈ গৈছে বিলাহী চিলাহী সিজি গৈছে এতিয়া আমি এইখিনি পেষ্ট বনাই ল'ম ধুনীয়াকৈ তো গ্ৰেভিৰ কাৰণে এইটো হ'ল মেইন চ' গ্ৰেভিটো আমাৰ হৈ গৈছে এইখিনি চাওক ইয়াত চব কোমলি গৈছে ত' আমাৰ গ্ৰেভিৰ কাৰণে এইখিনি যদি পিচি লওঁ এইখিনি গ্ৰেভি হৈ গ'ল এতিয়া আমি চিকেনৰ ফালে আগবাঢ়োঁ গৰম তেল গৰম হ'ল চিকেনখিনি দি দিম ইয়াক ভালদৰে লৰাম আমি ভালদৰে ভাজিম তো চিকেনটো এইটোৱে মেইনলি আমাৰ গ্ৰেভিটো হৈ গ'ল এতিয়া চিকেনটো ভাজিছোঁ চ' মেইনলি আহক এই চিকেনটো যেতিয়া ভাজা হ'ব তেতিয়া আমি নেক্সট প্ৰচেছটো আগবাঢ়িম আমাৰ চিকেনটো হৈ গ'ল এতিয়া আমি চিকেনটো আঁতৰাই থ'ম এতিয়া গ্ৰেভি আৰু চিকেনটো এড কৰিম বাছ বাটাৰ চিকেন আমাৰ হৈ গ'ল আহক যদি আৰম্ভ কৰোঁ একে কেৰাহীত আমি অলপ বাটাৰ দিম বাছ হৈ যাব তাৰপিছত আমি এতিয়া দুইখিনি মিলাই দিম প্ৰথমে গ্ৰেভি দিম তাৰপৰা চিকেন দিম হৈ গ'ল বাটাৰ চিকেন এতিয়া আমি গ্ৰেভি দিম পিচি থোৱা গ্ৰেভিখিনি আৰু ভালদৰে লৰাম এতিয়া আমি ভালদৰে লৰাম এতিয়া গ্ৰেভি তুলিছে আমি ইয়াত চিকেনখিনি এড কৰি দিম চ' চিকেন এড কৰিলোঁ এতিয়া আমি অলপ সিজিবলৈ দিম বাছ আমাৰ বাটাৰ চিকেন ৰেডিয়ে হৈ গ'ল জাষ্ট আৰু এটা ষ্টেপ বাকী আছে জাষ্ট গৰম মছলা অকণমান এড কৰিব আছে বাকী হৈ গ'ল এতিয়া আমি এড কৰিম অকণমান গৰম মছলা বাছ এবাৰ লৰাই দিয়ক আৰু আপোনাৰ বাটাৰ চিকেন ৰেডি ত' এইটোৱে আছিল আমাৰ ৰেচিপি চ' আশা কৰোঁ আপোনালোকে ভাল পাইছে চাগে নিশ্চয় জনাব আৰু আপোনালোকে একেবাৰে ইজি ৰেচিপি মই ষ্টেপ বাই ষ্টেপ কৈছোঁ নিশ্চয় বনাব এইটো আছিলে আজিৰ ব্লগৰ আমাৰ বাটাৰ চিকেন ৰেচিপিটো আশা কৰোঁ আপোনালোকে ভাল পাইছে ষ্টেপ বাই ষ্টেপ আছে চ' আপোনালোকে চাব আৰু ট্ৰাই কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে দেন সেই ছাবস্ক্ৰাইব বাটনটো লাইক কৰিব ছাবস্ক্ৰাইব বাটনটো দবাব এনেকৈ বেল আইকনটো বজাই দিব চ' থেংক ইউ আজিলৈ ইমানে নেক্সট ব্লগত লগ পাম ভিডিঅ'টো